যিমানখিনি পৃথিৱীত জাপি হয় দুই ধৰণৰ হয় বিশেষভাৱে অসমত এটা হ'ল হালোৱা আৰু এটা হ'ল ফুলাম জাপি হালোৱা জাপিটো আমাৰ পথাৰত ব্যৱহাৰ কৰে আগতে চাহ বাগানত বহুত ব্যৱহাৰ কৰিছে চাহ বাগানবিলাকত মানে যেনে টি গাৰ্ডেনত হেল্ল' গাইজ আপোনালোকৰ নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আপোনালোকে জানে আমাৰ অসমত কিমান সম্পদ আছে তাৰে ভিতৰত অন্যতম এটা জাপিও আজি আমি জাপিৰ বাবে বিখ্যাত ঠাই নলবাৰীলৈ যাম তালৈ যাই আমি আপোনালোকক দেখুৱাম জাপি কেনেকুৱা কি কি ধৰণৰ জাপি আছে জাপি কেনেকৈ বনোৱা হয় বা ইয়াৰ কেনেকৈ মানে ইয়াৰ কৰ্মকৰ্তাসকল কেনেকৈ আছে সেইবিলাক আপোনালোকক গোটেইবিলাক দেখুৱাম বলক আমি ভিডিঅ'টো পিনে আগবাঢ়ো আমি আমাৰ যাত্ৰাটো আৰম্ভ কৰিলোঁ ৰাইট চাইডেদি এটা ৰাস্তা আছে চাওকচোন এইটো আখৰা চৌক হৈ যাব পাৰি এইটো ৰাস্তা দি আৰু নলবাৰী উঠিব পাৰি আমাৰ হয়তো বহুতটা ৰাস্তা দি নলবাৰীত যাব পাৰি এটা আছে এই ৰাইট চাইডৰ ৰাস্তাটোদি দুই ঠাকাই যাব পাৰি এটা কদমতল হৈ আৰু এটা দীঘেলী হৈ যাব পাৰি কিন্তু আমি আজি যাম হাৰিভাঙা হৈ কৈঠালকুছি হৈ যাম কিমাননো আৰু গাঁৱৰ ৰাস্তা হাৱেৰ গাড়ী দেখাই থাকিম আজি গাঁৱৰ ৰাস্তাইদি বলকচোন আমি যাওঁ এতিয়া আমি আহি পালোঁ আমাৰ টিহুৰ বাজাৰ আজি আমাৰ বাজাৰত আৰু নতুন নিয়ম এটা আছিল লকডাউনৰ যে ৰাইট চাইডৰ দোকানগেলা আজি বন্ধ আছে আজি লেফ্ট চাইডৰ গেলা খোলা আছে কিন্তু কালি লেফ্ট চাইডৰ গেলা বন্ধ হ'ব আৰু ৰাইট চাইডৰ গেলা খোলা দিব কিন্তু লেফ্ট চাইডটো বন্ধ ৰাইট চাইডটো খোলা এইটো প্ৰচেছতো কিন্তু মানুহৰ সংখ্যা বাজাৰখনত কম নাই চাওক মানুহ কিমান মানুহ বেছি আমি টিহু থানা পালোঁ আমাৰ আহি ৰাইট চাইডৰ দোকানগেলা বন্ধ আছে আপোনালোকে দেখা পাবাই ৰচি এতিয়া মানুহৰ সংখ্যাই কমা নাই মানুহ বহুত বেছি এক চাইড বন্ধ গতিকে মানুহ কমা নাই আমাৰ টিহুত বহুত মানুহে বাজাৰত আছে আগতে এখন গাড়ী পৰিল এতিয়া যাবাই পৰা নাই গাড়ীখনত ধৰি কিনকে যাওঁ গাড়ীখনত ধৰি যাবাই দাদা যাবা দিয়ে যাবা দি চাইড দি দাদা চাইড দিয়ে পাৰ কৰিলোঁ দিয়ক গাড়ীখন আৰু এখন গাড়ী আহিছে এইবাৰ এখনৰ পাল্লাটো পৰলোঁ দে যাবা দি আমি আহি পালোঁ আমাৰ টিহু ৰেল ষ্টেচন আৰু হাৰিভাঙা হৈ যাব লাগিলে টিহু ৰেল ষ্টেচনটো ৰেল গেট পাৰ হ'বই লাগিব আমাৰ টিহু টাউনৰ ৰেল গেট যোনখন আছে টিহু ষ্টেচনৰ ৰেল গেট সেইখন পাৰ হ'ব লাগিব পাৰ হৈ পেলাই আমি এতিয়া লেফ্ট চাইড গেলি আমি হাৰিভাঙা পাম লেফ্ট চাইডে গেলি হাৰিভাঙা হৈ আমি যাম বলক আমি যাওঁ হয়দি ৰাস্তাটো ভাল কৰি আছে সেইটো ৰাস্তা ব্লক পৰা হ'ব কিজানি এতিয়া আৰু দে কাট গাড়ীগেলা দেখা দেখিম হাৱেৰ গাড়ী দেখাতকৈ আজি গাঁৱৰ গাছ গছনিয়ে চাওকচোন গাঁৱৰ পৰিৱেশ চাওক কেনান ৰাস্তাটো অলপ ভাঙা চিঙা ৰাস্তা হ'লেও যাম বলক আৰু তো আমি আহি পালোঁ আমাৰ এই হাৰিভাঙা চৌক আহি পালোঁ হাৰিভাঙা চৌকৰ পৰা আমি যাম এতিয়া লেফ্ট চাইডে গেলি কৈঠালকুছি পাম তাৰ পৰা চিধাই আৰু নলবাৰী কিন্তু ৰাইট চাইডে গেলি চামতা পাম চামতা হৈও নলবাৰী যাব পাৰি মুঠতে বহুত জেগাই দি নলবাৰী যাব পাৰি আমাৰ তো আমি কৈঠালকুছিৰ চৌক পালোঁ এতিয়া মেইন কথাটো হ'ল আমি জাপিৰ যিটো আপোনালোকক ভিডিঅ' দেখাম তাৰ মেইন উদ্দেশ্যটো মই এতিয়া আপোনালোকক কওঁ জাপি আমাৰ অসমৰে সম্পদ কিন্তু লাহে লাহে বিলুপ্ত হৈ গৈ আছে জাপিটো অসমত বনোৱা হয় যদিও ইয়াৰ উচিত মাৰ্কেটিঙৰ অভাৱত শিল্পীসকলে উচিত মূল্য নাপায় ইয়াৰ পৰা মধ্যভোগী দালাল কিছুমানৰ লাভ অৰ্জন কৰি আছে কম দামত সিহঁতে জাপিবোৰ এইসকল শিল্পীৰ পৰা কিনি লৈ যায় আৰু তেওঁলোকে বেছি দামত বজাৰত বিক্ৰী কৰে গতিকে বন্ধুসকল যদি আমি এই ব্যক্তিসকল শিল্পীসকলৰ পৰা প্ৰত্যক্ষভাৱে জাপিবোৰ কিনি বজাৰত আমি কিনি নিওঁ তেতিয়াহ'লে অসমৰ সম্পদটো বাচিব আৰু আমাৰ অসমীয়া কিছুমান যুৱকেও ধৰক প্ৰতিষ্ঠান পাব কৰ্মসংস্থাপন পাব গতিকে আপোনালোকে কথাটো ভাবি চাওক মই কোৱা কথাখিনি কেনেকুৱা হয় এতিয়া বলক আমি ভিডিঅ'টোৰ পিনে আগবাঢ়ো জাপিৰ মানুহঘৰৰ ঘৰলৈ যাওঁ
আমি সেই তো বন্ধুসকল আমি সেই ঠাইখিনি আহি পালোঁ এই ঘৰটো দেখিছেনে ইয়াৰ আওচোন আমি খুৰাৰ পৰা এইজন খুৰাই আমাৰ জাপি বনায় জাপি কেই প্ৰকাৰৰ কি ধৰণৰ আমাৰ কেনেকৈ জাপি বনায় কি বা কি অকল কি সকলোবিলাক বাহেৰে জাপি বনোৱা হয় নে কি আমি খুৰাৰ পৰা জানিম খুৰা আপুনি প্ৰথমতে আপোনাৰ পৰিচয়টো দি দিয়ক মোৰ নাম শ্ৰী দীপক বৈশ্য মোৰ গাঁও মুগকুচি আমাৰ এৰিয়াটো বালা মুগকুচি হয় পিতাৰ নাম স্বৰ্গীয় বীৰেন্দ্ৰ বৈশ্য মা আছে আমাৰ বিমলা বৈশ্য আৰু আমি 5জনীয়া পৰিয়াল বৰ্তমান সৰু ভতিজী ছোৱালী এটা আছে উঠি মেলি আমি এইখিনি চলি আছোঁ গতিকে আমাৰতো জিলাখন নলবাৰীয়ে পৰে গতিকে এই অঞ্চলটোত আমি মানে প্ৰায় 5খন গাঁৱত আছে 5খন গাঁৱত প্ৰায় আমি এনেই অৰিজিনেলিকৈ প্ৰায় এতিয়ালৈ 300 পৰিয়ালে জাপি কৰা হয় তাৰপিছত গোটেই মিলি ধৰক কোনোবাই কিবা এটা কৰি দিছে কোনোবাই কিবা এটা এনেকৈ মিলি গোটেই মিলি 1000মান মানুহে জাপিৰ লগত মানে জড়িত হৈ আছোঁ গতিকে আমি এতিয়া প্ৰধানকৈ আমাৰ প্ৰায় মই 2010 চনৰ পৰা জাপি ব্যৱসায়টো ধৰিছোঁ আগতো আছিল কিন্তু মাজত এৰিলোঁ অকণমান কিবা শিক্ষা বিভাগৰ কামৰ কাৰণে গতিকে এতিয়া এই জাপিয়ে কৰি আছোঁ গতিকে আমাৰ ভণ্টি আছে মা আছে ওচৰ চুবুৰীয়াৰ ল'ৰা ছোৱালী বা খুৰীহঁত আছে সিহঁতে গোটেই মিলি আমি এই জাপিবিলাক কৰি থাকোঁ এতিয়া এইবাৰ লকডাউনৰ কাৰণে আমি এনেকৈ অলপ বহি আছোঁ বহুত লোকচান লকডাউনৰ কাৰণে বাকী জাপি হ'ল এতিয়া জাপি আছে আমাৰ আচলতে 2 ধৰণৰ যিমানখিনি পৃথিৱীত জাপি হয় 2 ধৰণৰ হয় বিশেষভাৱে অসমত এটা হ'ল হালোৱা আৰু এটা হ'ল ফুলাম জাপি হালোৱা জাপইটো আমাৰ পথাৰত ব্যৱহাৰ কৰে আগতে চাহ বাগানত বহুত ব্যৱহাৰ কৰিছে চাহ বাগানবিলাকত মানে যে টি গাৰ্ডেনত মানে কৰ্মচাৰীসকলে এতিয়া মানে তেওঁলোকে ব্যৱহাৰ নকৰাৰ লগতে আমাৰ যেতিয়া এই মানে আজি নাঙলেৰে হালোৱাটো এৰা গ'ল গৰু নাই ট্ৰেক্টৰ তেতিয়াৰ পৰা হালোৱা জাপিৰ চাহিদাটো কমিছে কিন্তু এইবাৰ কিন্তু হালোৱা জাপিৰ চাহিদা যথেষ্ট আহিছে কাৰণ এইকাৰণে আহিছে তাৰমানে বতৰটো যে অকণমান মানে এই ডাৱৰীয়া বতৰত জাপিটো খুবেই মানে হেৰি হয় আৰু লগতে এইবাৰ হালোৱা জাপিত এইকাৰণৰ বিক্ৰী কম হৈছে বা ফুলাম জাপি লকডাউনৰ কাৰণে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান নাই বুলিও আমি বহাগ মাহত আমি এই ফুলাম জাপি মই কমেও ফুলাম জাপি 2 লাখ টকাৰ জাপি বিক্ৰী কৰোঁ বহাগ মাহত আৰু হালোৱা জাপিও যোৱাবাৰ বহু বিক্ৰী কৰিছোঁ তথাপিও কম হ'লেও 20,000 টকাৰ বিক্ৰী কৰোঁ গতিকে এইবাৰ এনেকুৱা হৈছে লগতে যিখিনি অৰ্ডাৰ আছিল অৰ্ডাৰখিনি কিছুমান মানে এতিয়া নি আছে 2-এটাকৈ নি আছে কোনোবাই 4,000 5,000 টকাৰো নিছে কমকৈ নিছে কিন্তু বিশেষভাৱে আমাৰ এই হালোৱা জাপিটোৰ কথা হ'ল হালোৱা জাপিটো আগতে সকলোৱে বনাইছিল কিন্তু আজিকালি হালোৱা জাপিটোৰ চাহিদাটো কমা গতিকে কম সংখ্যক মানুহে বনায় ফুলাম জাপিটো বেছি সংখ্যক মানুহে বনায় আৰু ফুলাম জাপিটোৰ এইটো আৰু ফুলাম মানে এইটো সৰু দুয়া জাপি বুলি কয় উজনি অসমত আৰু নামনি অসমত এইটোক মানে আমি ফুলাম বুলি কওঁ আৰু ডাঙৰটোক তেওঁলোকে বৰদুয়া জাপি বুলি কয় এয়া চাওক এইটো এটা ঘড়ী কিন্তু আচৰিত কথাটো হ'ল যে এই ঘড়ীটো লগোৱা আছে এটা জাপি সৌন্দৰ্য চাওক জাপিটোৰ যাই চাওক খুৰাই মাতিছে ভিতৰত কিবা কিবি আছে খুৰাৰ বলক আমি চাওঁ ভিতৰত কি ধৰণৰ জাপি আছে চাওক জাপিয়ে জাপি এতিয়া আমি বিভিন্ন ধৰণৰ জাপিৰ দামবোৰ আপোনালোকক খুৰা কৈ জনাওঁ আপোনালোকক ইয়াত হয়তো আপুনি বজাৰতকৈ কম দামত পাব গতিকে চাওক আপোনালোকে এই খুৰাই এইটো জাপি কিবা কি জাপি এইটো এনে হোলচেল হিচাপে আমি 250 টকা দিম টকোপাতৰ আৰু যদি জাপিটো পাটিৰ হয় এইটো পাটিৰ জাপি আছে পাটি মানে ভিতৰৰ বস্তুটো বেলেগ ভিতৰৰ বস্তু পাটি হয় আমি যে কুৱা পাটি আছে সেই কাটি ফেলে কৰিছে এইটোৰ দাম হ'ব 800 টকা যদি হেৰি হয় হোলচেল আৰু এইটো হ'ল 2 ফুট জাপি বেছিভাগ সভা সমিতিত এইটোৱে বেছি ব্যৱহাৰ হয় এইটো যদি আখৰ লিখি দিব লাগে ভেলভেট হ'লে 300 টকা আকৌ দোকানত আমি এইটো জাপি আমি 250 টকা হ'ব এইটো 2.5 ফুটটো আছে 2.5 ফুটটো হোলচেল ৰেট হ'ব আপোনাৰ যদি নন ভেলভেট হয় 500 টকা ভেলভেট হ'লে প্ৰায় 1000 টকা হ'ব 4 ফুটটোৰ দাম হ'ব প্ৰায় 4,000 টকা 5 ফুটটো 5,000 আৰু এইবিলাক 16 ইঞ্চি জাপি আছে এইবিলাক 16 ইঞ্চি জাপি আছে এইটো 20 ইঞ্চি জাপি আছে 20 ইঞ্চিটোৰ 150 টকা হ'ব জেনেৰেল আৰু ফুট জাপি আছে 2.5 ফুটবিলাকৰ দিয়া হয় আৰু এইটো লাইট আছে চুইচবিলাক লাইট জ্বলিব চুইচটো দি দেখাব নেকি চুইচটো দি দেখাওকচোন আৰু 5 ফুট জাপিটো কিমান হয় 5 ফুট জাপিটো প্ৰায় 5,000 টকা 10 ফুট লাগিলে হ'ব আৰু 2 ফুট জাপি আছে 2 ফুটবিলাকৰ দামটো কম আছে
এতিয়া আপোনালোকক মই লাইট জ্বলাই দেখাম জাপিত লাইট জ্বলা জাপি আপোনালোকে হয়তো দেখা নাছিল আজি চাওক মোৰ লগত লাইট জ্বলা জাপি চাওক কি সৌন্দৰ্য জাপিটো চাওকচোন আপোনালোকে কি সৌন্দৰ্য লাইট জ্বলিছে জাপিটো আৰু বাহিৰত দেখালৈ আপোনালোকক মই ঘড়ীও লগাইছে জাপিত এইটো লাইট জ্বলা জাপি আপোনালোকক লাগিলে খুৰাৰ লগত কণ্টেক্ট কৰিব খুৰাৰ কণ্টেক্ট ডিটেইলছ মই সব ডেছক্ৰিপশ্যনত দি দিম মই এতিয়া আমি খুৰাৰ পৰা এই ঘড়ী লগোৱা জাপি দুটাৰ দামটো জানো হওক ঘড়ী লগোৱা জাপি দুটাৰ দাম কিমান পুৰা এই ঘড়ী লগোৱাৰ ডাঙৰ জাপিটোৰ দাম কিমান এই ডাঙৰ জাপিটোৰ এইটোৰ দামটো হ'ব 3000 টকা আৰু সৰুটো এই তাত এটা সৰুও আছে এইটোৰ হ'ব মানে 650 টকা ইয়াত ফিনিচিং থাকিব ইয়াতে ফিনিচিংটো বৰ্তমান হোৱা নাই হ'ব অলপ পিছত ইয়াত যদি আখৰ থাকে আকৌ 50 টকা এটা বাঢ়ি যাব এইবিলাক ইতিমধ্যে বহুতখিনি অৰ্ডাৰ পাইছোঁ কিন্তু লকডাউনৰ কাৰণে দিব পৰা নাই তো বন্ধুসকল আমি জাপি বনোৱা খুৰাৰ ঘৰৰ পৰা ওলালোঁ আপোনালোকক যদি জাপি লাগে মই খুৰাৰ কণ্টেক্ট ডিটেইলছখিনি ডিছক্ৰিপশ্যনত দি দিম আপোনালোকে খুৰাৰ লগত কণ্টেক্ট কৰি ল'ব আৰু বন্ধুসকল মই আৰু এটা কথা আছে অকল জাপিয়ে আমাৰ অসমৰ সম্পদ নহয় বহুতো সম্পদ আছে তাৰ ভিতৰত অন্যতম গামোচাও এটা গামোচা আমাৰ অসমৰ থলুৱা শিপিনীসকলে বয় যদিও তেওঁলোকৰ আৰ্থিক অৱস্থা আমি কেনেকুৱা দেখিয়ে আহিছোঁ আমাৰ ইয়াত বহুতো অনুষ্ঠান হয় কিন্তু তাত বেছিকৈ প্ৰাধান্য আমি মেচিনত বোৱা গামোচা বনোৱাৰে দেখিবলৈ পাওঁ আৰু কিমানখন ব্যৱসায় প্ৰতিষ্ঠানেনো মেচিনত বোৱা থলুৱা শিপিনী বোৱা গামোচা বিক্ৰী কৰে যোৱা বছৰ আমাৰ জুবিন গাৰ্গ দাই কৈছিল যে তেওঁ সম্বৰ্ধনা অকল আমাৰ শিপিনীবোৰে বোৱা গামোচাৰ দ্বাৰাই ল'ব ঠিক তেনেদৰে আমিও যদি হাতে কামে লাগো তেতিয়া আমাৰ অসমখনো লাভান্বিত হ'ব আৰু সম্পদবোৰো জীয়াই থাকিব কাৰণ অসমৰ সম্পদ বাচিলেহে অসম বাচিব ধন্যবাদ তো বন্ধুসকল আজিৰ ভিডিঅ'টোত এইখিনিয়ে আছিল যদি আপোনালোকে ভিডিঅ'টো ভাল পালে তেতিয়া ভিডিঅ'টো লাইক কৰিব নিজৰ বন্ধু বান্ধৱৰ সৈতে শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যাতে মই আপোনালোকৰ পৰা ছাপোৰ্টবোৰ পাই থাকোঁ আৰু মই নতুন ভিডিঅ' আহিলে আপোনালোকে পাই থাকে